বহুত বেছি পুৰিছে, মই আৰু ৰখিব নোৱাৰিম। নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোক যদি মোৰ চেনেলটোত নতুন তেন্তে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে তলত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব, যাতে আহি থকা প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকৰ সন্মুখত পোনপ্ৰথমতে পায়। গতিকে দেৰি নকৰোঁ, আহক আজিৰ ভিডিঅ'টো আৰম্ভ। আজি অন্য দিনাতকৈ অকণমান পৃথক এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ আৰু আশা কৰোঁ এইটো ভিডিঅ' চাই আপোনালোকে বহুত বেছি এনজয় কৰিব। আৰু যদিহে এনেকুৱা ভিডিঅ'ছবিলাক আপোনালোকে ভাল পায় তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজি মই এটা চেলেঞ্জিং ভিডিঅ' লৈ আহিছোঁ আৰু আজি মই মোৰ মুখত এপ্লাই কৰিম, কি গম পাইছেনে? আজি মই মোৰ মুখত এপ্লাই কৰিম কিষাণ টমেটো কেটচাপ। আৰু এইটো মই প্ৰায় 1 ঘণ্টামান সময় পূৰা মোৰ মুখত লগাই থৈ দিম আৰু ইয়াৰ ৰিজাল্টটো কি আহে আমি তাৰপিছত সকলোৱে একেলগে চাম। গতিকে আহক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো আজি মই মোৰ মুখত পূৰা এপ্লাই কৰিম আৰু ইয়াৰ ৰিজাল্টটো কি হয় ময়ো নাজানো। আৰু সঁচাকৈ ক'বলৈ গ'লে অলপ ভয়ো লাগিছে, কি বা হয় মুখত কিবা কিবি হৈয়ে যায় নেকি ঠিক নাই। আৰু এইটো আইডিয়ানো ক'ৰ পৰা আহিলে ময়ো নাজানো। ঘপককৈ মই ভাবিলোঁ আজি এনেকুৱা এটা ভিডিঅ' বনাওঁ নেকি, হয়তো ৰাইজে চাই ভালো পাব পাৰে। গতিকে কি হয় দেখা যাব সময়ত। ভয়ো লাগিছে, কিজানি এইবিলাক কিবা কিবি হৈয়ে যায় মুখত। আৰু তথাপিও বহুত বেছি মোৰ সাহ কৰি পেলাই মই আগবাঢ়িছোঁ। এইটো মুখত এপ্লাই কৰিম, কি বা হয় ইয়াত বা কি কি থাকে কোনো ঠিক নাই। গতিকে ডাইৰেক্ট মই ইয়াৰ পৰা এনেকৈ হাতত উলিয়াই লৈছোঁ। এয়া মই ডাইৰেক্ট হাতত উলিয়াই লৈছোঁ। পৰিলেই, গায়ে চায়ে লাগিলেই। আৰু এতিয়া মই এইখিনি এপ্লাই কৰিম মোৰ মুখত। আচলতে চকুত সোমালেই অলপ আৰু পুৰিছে। ভবা নাছিলোঁ ইয়াতো যে কিবা পুৰিব পৰা বস্তু আছে। ইয়াতে কিবা কেমিকেল আছে, কি আছে নাজানো, যদিওহে খোৱা বস্তু তথাপিও এইটো আমি ঘৰত নিজে বনাই লোৱা নহয়। গতিকে বা মোৰ মুখখনত কি কৰে, ভালেই কৰে নে বেয়াই কৰে, কিবা দাগেই লগাই নে কিয়ে নাজানো, তথাপিতো বহুতখিনি সাহস কৰি পেলাই লগাইছোঁ। আৰু ইয়াৰ ৰিজাল্টটো কি হ'ব মই আপোনালোকক দেখুৱাম অলপ সময়ৰ পিছত। এইটো মই লগাই হৈ গ'ল আচলতে, কিন্তু আৰু যিমান পাৰোঁ ইয়াৰ ওপৰতে মই আৰু লগাবলৈ চেষ্টা কৰিম ডাঠ কৰি। আৰু অলপ অলপ পুৰিছে, কিন্তু মোৰ মুখখনত কি হয় নাজানো, অলপ অলপ পুৰিছে। আৰু তথাপিতো মই হাৰি যোৱা নাই, মই একদম দুবাৰ সাহস কৰিছোঁ। আৰু এয়া চাওক, পূৰা একেবাৰে মচি দিছোঁ আৰু ঠাই মোচা দি। সঁচাকৈ মোৰ চকুকেইটা বহুত বেছি পুৰিছে। আৰু কি হয় মই নাজানো, 1 ঘণ্টা সময় ৰখিম বুলি কৈছোঁ, কিমান সময় ৰখিব পাৰোঁ মই সেইটো নাজানো। অলপ অলপ ইতিমধ্যে মোৰ গালকেইখনো পুৰিবলৈ আৰম্ভ কৰিছে। আৰু আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে এইটো কৰিবলৈ ট্ৰাই নকৰিব ঘৰত, যিহেতু মই আগত চাই লওঁ কি হয়, তাৰপিছত মই জনাম। কিন্তু পুৰিছে, পূৰা পুৰিছে মোৰ মুখখন। এতিয়া অকণমান সময় হৈছেহে, মই প্ৰায় 1 ঘণ্টা সময় ৰখিম বুলি কৈছিলোঁ। আৰু কিমানখিনি সময় মই ৰখিব পাৰোঁ সিমানখিনি সময় মই ৰখিম। আৰু ইয়াৰ পিছত কি হয় মই আপোনালোকক দেখুৱাম। লাষ্ট এইকণ আছে, এইকণো মই লগাই দিছোঁ এনেকৈ। পুৰিছে কি হয় আজি মোৰ মুখখন ঠিক নাই। বৰ বেলেগ এটা ৰূপ লৈছে, মই নিজে দেখি ভয় খাইছোঁ। তথাপিও মই ৰখিম সময়লৈকে, তাৰপিছত কি হয় মই আপোনালোকক দেখুৱাম, চেষ্টা কৰিম দেখুৱাবলৈ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। বহুত বেছি পুৰিছে, মই আৰু ইয়াতকৈ ৰখিব নোৱাৰিম, মই তাৰ বাবে আপোনালোকক ক্ষমা খুজিছোঁ। বহুত বেছি পুৰিছে, মই যিটো কৈছিলোঁ যে মই 1 ঘণ্টা সময় ৰখিম, কিন্তু মই 1 ঘণ্টা ৰখিবলৈ মোৰ ধৈৰ্য হেৰাই গৈছে। আৰু মই এতিয়া মোৰ মুখখন ধুই আহোঁ, তাৰপিছত ইয়াৰ ৰিজাল্টটো কি হয় মই আপোনালোকক দেখুৱাম। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক। গতিকে অকণমান ৱেইট কৰক, মই মুখখন ধুই পুনৰ আহি আছোঁ।
ফাইনেলি গাইজ মই মোৰ মুখখন ধুই আহিলোঁ আৰু চাওক ওচৰৰ পৰা গোটেই মুখখন একদম পূৰা ৰঙা ৰঙা হৈ গ'ল আৰু নাজানো ভয় লাগিছে কি বা হ'ব গোটেই পুৰিছে একদম মই ভাবোঁ ইয়াত যদিও এইটো টমেট' কেটচাপ হয় ইয়াতে হয়তো কালাৰটোৰ কাৰণে হয়তো জলকীয়া গুড়ি চুৰি এড কৰা থাকিব পাৰে কাৰণ ইমান বেছি পুৰিছে মোৰ স্কিনটো মই বুজাই ক'ব পৰা নাই আচলতে মনোৰঞ্জন দিবৰ বাবেহে মই ভিডিঅ'টো বনাইছিলোঁ গতিকে আপোনালোকে যাতে এইটো ট্ৰাই নকৰে তাৰ বাবে মোৰ ৰিকুৱেষ্ট থাকিলে আৰু যদি আজিৰ ভিডিঅ'টো চাই এনজয় কৰিলে তেতিয়াহ'লে আগলৈ মোৰ ভিডিঅ'বোৰ চাব বুলি আশা কৰিলোঁ আৰু আজিলৈ ইয়াতে ধন্যবাদ